অসম ৰাজ্যৰ চাৰিসীমা জানো আহা। অসমৰ চাৰিসীমা জনাৰ আগতে মেপত দিশসমূহ জনা দৰকাৰ। সেই দিশসমূহ হৈছে ওপৰৰ ফালে উত্তৰ, তলৰ ফালে দক্ষিণ, সোঁফালে পূব আৰু বাওঁফালে পশ্চিম। অসম ৰাজ্যৰ পূব দিশে নাগালেণ্ড আৰু মণিপুৰ, পশ্চিম দিশত মেঘালয় ৰাজ্য আৰু পশ্চিম বংগ, উত্তৰ দিশত অৰুণাচল প্ৰদেশ আৰু ভূটান, দক্ষিণত ত্ৰিপুৰা আৰু মিজোৰাম। অসম ৰাজ্যৰ কাষতে লাগি থকা দুখন বিদেশী ৰাষ্ট্ৰ হ'ল ভূটান আৰু বাংলাদেশ।